স্বাগতম জনাইছোঁ মোৰ চেনেল SJP ব্লগছলৈ। আমি আজি গৈছিলোঁ হঠাৎ এটা প্লেনিং কৰিলোঁ যে আমি আজি অৰ্কিড পাৰ্কলৈ যাম। আজি অৰ্কিড পাৰ্কৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমি কাজিৰঙালৈ ওলাইছিলোঁ প্ৰথমতে। কাজিৰঙাৰ পৰা ভিতৰলৈ সোমাই গ'লোঁ অৰ্কিড পাৰ্কলৈ বুলি। এয়া চাওক, ভেষজ ৰত্ন গুণৰাম খনিকৰ হাতৰ পৰেশত এয়া অৰ্কিড উদ্যান। এয়া চাওক, বিভিন্ন ঠাইৰ পৰা লোক আহিছে, গাড়ী মটৰবোৰ আপোনালোকে দেখা পাইছে। ইয়াতে পাৰ্কিং কৰাৰ সুবিধা আছে, 20 টকা ল'ব পাৰ্কিং। এয়া চাওক গাড়ীসমূহ, এয়া চাওক মূল যি পথ, এয়া অৰ্কিড পাৰ্কলৈ যোৱা। এয়া গেটত প্ৰৱেশ কৰিছে। এয়া বিভিন্ন ধৰণৰ কেকটাছ, ভাৰতৰ বিভিন্ন ঠাইত লাভ পোৱা, ভাৰতৰ বিভিন্ন ঠাইৰ পৰা পোৱা, ঠাইত লাভ কৰা বা পোৱা এয়া কেকটাছবোৰ, বিভিন্ন ধৰণৰ প্ৰজাতিৰ কেকটাছ। এয়া বিভিন্ন প্ৰজাতিৰ কেকটাছ। এয়া চাওক কেকটাছসমূহ। এয়া গাঁৱে ভূঞে চহৰে ভাৰতৰ কিছুমানে চহৰতো ৰুই গাঁৱতো পোৱা যায় বা বিভিন্ন ঠাইত পোৱা যায়। আৰু এইবোৰ নৱপ্ৰজন্মৰ বাবে সাধাৰণতে অচিনাকি, আৰু এয়া নৱপ্ৰজন্মৰ বাবেই এই খোলা হৈছে আমাৰ অৰ্কিড পাৰ্কটো। এয়া আমাৰ বাবে খোলা হৈছে নৱপ্ৰজন্মৰ বাবে। এয়া চাওক, যিহেতু অচিনাকি বৰ্তমানৰ প্ৰজন্মটোৰ বাবে, গতিকে ইয়াত এটা চিনাকি দিবলৈ কাৰণে ইয়াত বিভিন্ন ধৰণৰ কেকটাছসমূহ ইয়াত ৰোপণ কৰা হৈছে। দৰ্শকক আকৰ্ষণৰ কেন্দ্ৰবিন্দুৰ স্থল ৰূপে গঢ়ি তুলিবলৈ এয়া অৰ্কিড পাৰ্ক। চাওক আপোনালোকে অৰ্কিড পাৰ্ক। কাষতে সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰি থকা হৈছে। প্ৰতিযোগিতাত আমাৰ জাতীয় বিহু, বিভিন্ন জনগোষ্ঠীয় নৃত্যসমূহ ইয়াত দেখিবলৈ পোৱা যাব। বিহুকে ধৰি মিচিংসকলৰ ডিমাচা, ৰাভা, বিভিন্ন জনগোষ্ঠীয় নৃত্য দেখা পাব। এই প্ৰতিযোগিতাত আকৰ্ষণৰ কেন্দ্ৰবিন্দু সৃষ্টি কৰিবলৈ আমি সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি থকা হৈছে। ইয়াত এই চাওক অৰ্কিড উদ্যান। ইয়াত বিভিন্ন ধৰণৰ বিপণী, ইয়াত ফটো, বিভিন্ন ঐতিহাসিক ঠাইৰ ফটোসমূহ ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে। বিভিন্ন ঠাইৰ ঐতিহাসিক যি ঠাইসমূহ আছে, ইয়াত সংৰক্ষণৰ এক ব্যৱস্থা কৰা হৈছে। আপোনালোকে দেখা পাব এয়া ফটো, ইয়াত বিভিন্ন ঠাইৰ। এয়া চাওক বিভিন্ন ধৰণৰ এয়া তাঁতৰ শাল, এয়া ঐতিহাসিক জনগোষ্ঠীয় যি সম্ভাৰৰ, যি থলুৱা সম্ভাৰ, তাৰ ভিতৰত এয়া তাঁতৰ শালকে ধৰি ঘোঁৰাৰ চকা বা বিভিন্ন ধৰণৰ এয়া কাপোৰ বোৱা বয়ন শিল্পৰ আহিলাসমূহ। এয়া চাওক বিভিন্ন ধৰণৰ ঐতিহাসিক যি যুদ্ধৰ সামগ্ৰীসমূহ ইয়াত পোৱা যাব। বিভিন্ন জনগোষ্ঠীয় যুদ্ধৰ সামগ্ৰীসমূহ ইয়াত দেখা পোৱা যাব আপোনালোকে। এয়া চাওক দেখা পাই আছে আপোনালোকে চেপা, এয়া জুলুকি, মাছ ধৰা যতন, এইবোৰ এই বিভিন্ন ধৰণৰ ফুল, এই বিভিন্ন প্ৰজাতিৰ ফুল। বিশেষকৈ মই ইয়াত এটা ফুল দেখা পালোঁ, কলা ফুল ইয়াত দেখা পালোঁ। ইয়াত চাওক বিভিন্ন ধৰণৰ ফুল ইয়াত সংৰক্ষণৰ ব্যৱস্থা কৰি ৰখা হৈছে। ইয়াত চাওক আপোনালোকে বিভিন্ন ধৰণৰ ফুল ইয়াত সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকে দেখা পাই আছে এয়া মোৰ চেনেলত।
কাষতে এসাঁজ খাই আপোনালোকে ইয়াত অনুষ্ঠান চাব পাৰিব। কাষতে 200 টকাকৈ ল'ব। নমস্কাৰ।